মই এতিয়া চাহ খাই আছো চাহ খোৱাৰ পিছত অলপ পিছত ওলাই যাম বহুত টেষ্টি চাহ এইটো সো জুঠাই নমস্কাৰ সো আজি আন এটি ব্লগ তো আজি মই গৈ আছো ধনচিৰি তো আজি আপোনালোকক দেখাম ধনচিৰিৰ গোটেইখিনি ৰাস্তা মেইন ৰাস্তাত মই নাযাম মেইন ৰাস্তা হৈছে PWD ৰোড যিটো এতিয়া কনষ্ট্ৰাকশ্যন হৈ আছে বহুত ধূলি এইখিনি ৰাস্তাত সো গতিকে মই আজি মাটিপুং হৈ যোনখিনি ৰাস্তাত ধনচিৰি যায় সেইখিনি ৰাস্তা দি যাম তো আপোনালোকে চাই থাকিব ৰাস্তাটো কিমান ভাল আৰু কেনেকৈ যাব লাগে যদি আপোনালোকে কেতিয়াবা যাবলৈ হ'লে যাব পৰা যায় সো চাই থাকিব মই দেখাম আপোনালোকক আজি माटीपुंग टू धनसिरी रोड तो दोस्तों आज से संडे तो मैं निकला हूँ घर से धनसिरी जाने के लिए तो मैं अभी मेन मार्केट यानी कि दीपू मार्केट से मैं निकल रहा हूँ अभी देखिए संडे के दिन दीपू मार्केट पूरा बंद रहता है क्योंकि संडे को दूसरे जगह में मार्केट होता है जो वीकली मार्केट होता है और ये है आयरन ब्रिज यहाँ से होके मेन मार्केट में जाता है अरे यार ये क्या हो गया कहाँ फंस गया अरे सुबह भी ट्रैफिक मिलता है यार तो ब्लॉक आने जाओ धनसिरी या जम्बली आठून बजार मजात কিন্তু মই আজি মেইন ৰাস্তা দি নাযাওঁ যোনটো মানে PWD ৰোড সেইখিনি নাযাওঁ মই আজি মাটিপুং ৰোড হৈ যাওঁ মেইন ৰোড যোনটো হয় এইখিনিত হয় কিন্তু মই সেইখিনিত নাযাওঁ আজি এইখিনিত যাওঁ তাৰমানে মই আজি ধনচিৰি PWD ৰোড হৈ নাযাওঁ আজি মই মাটিপুং হৈ পেলাই যাম যিটো ৰোড আপোনালোকক দেখাম তো মেইন বজাৰৰ পৰা এইখিনি যাব লাগিব আপোনালোকে চাব য'তখিনি মাটিপুঙৰ এটা পাৰ্ক আছে আৰ্বৰেটম পাৰ্ক তো সেইখিনিত আহিব লাগিব আপোনালোকে যদি যায় এইটোৱে হৈছে ৰাস্তা যিটো নেকি মাটিপুং হৈ আপোনাৰ ধনচিৰিলৈকে লৈ যাব এই ডাঙৰ এটা ষ্টেজো আছে এইখিনিৰ পৰা এইফালে ঘূৰি যাব লাগিব তো মোৰ ৰাতিপুৱাৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ বলক আজি আপোনালোকক লৈ যাম ধনচিৰিলৈকে যিটো নেকি নতুন ৰাস্তা মাটিপুং হৈ পেলাই যিটো যায় আপোনালোকক আগত মই বহুত ভিডিঅ' দেখালোঁ মেইন যোনটো PWD ৰোড আৰু ইয়াত এটা পাৰ্ক আছে আৰ্বৰেটম পাৰ্ক সেইখিনি দেখালোঁ আপোনালোকক মানে ধনচিৰি যোৱা ৰাস্তা যিটো PWD ৰোড এতিয়া কনষ্ট্ৰাকশ্যন হৈ আছে তো সেইখিনি গোটেইখিনি মই বহুত ভিডিঅ'ত দেখালোঁ কিন্তু আজি আপোনালোকক দেখাম মাটিপুং হৈ ধনচিৰি কেনেকৈ যাব পাৰি তো এয়া হৈছে ৰোড তো চাই থাকিব আপোনালোকে মই বাইকেদি গৈ আছোঁ তো ডিপুৰ পৰা যেতিয়া আপোনালোকে ওলাব তেতিয়া ৰাস্তাটো বহুত ভাল ৰাস্তাটো নতুনকৈ বনোৱা হৈছে ৰাস্তাটো এটা বনাই আছে চাগে কমপ্লিট হোৱা নাই লাষ্ট টাইম মই যেতিয়া গৈছিলোঁ এইটো ৰাস্তাও বনাই আছিলে তো ৰাস্তাটো বহুত ভাল যেতিয়া ডিপুৰ পৰা আপোনালোকে ওলাব ধনচিৰিলৈ যাবলৈ মাটিপুং হৈ এইখিনি ৰাস্তাটো বহুত ভাল বৰ্তমান কিন্তু আধা ৰাস্তাৰ পৰা আকৌ বিয়া ইমানখিনিয়ে বনোৱা হৈছে এইখিনি ৰাস্তা কিন্তু আকৌ তেনেকৈ পকা টুটা মানে গাঁৱলীয়া ৰাস্তা আৰু কি বুলি কম পকা ৰাস্তা আছিলে কিন্তু ওলাই গ'ল চব পাথৰ হৈ গ'ল কুকুৰে কুকুৰক কামুৰে আয়া ইয়াত পানী
এই ৰাস্তাটো ইমান ভাল নহয় এইখিনিত। ৰাস্তাটো এনেকুৱা আধা ৰাস্তালৈকে বনোৱা হৈছিলে, কিন্তু আধা ৰাস্তাটো এনেকুৱা। ৰাস্তাটো কিন্তু এই যে ৰাস্তা আপোনালোকে দেখিছে, মানে আৰম্ভণি যদি ডিপুৰ পৰা ওলাই আহে তেতিয়ালৈকে ৰাস্তাটো ঠিক, কিন্তু মাজৰ ভাগৰ পৰা আকৌ ৰাস্তাটো বেয়া হৈ যায়। কিন্তু আকৌ এই ৰাস্তা বেয়া ৰাস্তাটো পাৰ হোৱাৰ পিছত আকৌ আপোনালোকে চাবলৈ পাব, মানে ভাল ৰাস্তা আকৌ পাই যাব। তাৰমানে মাজৰ কিন্তু মানে বনোৱা নাই। নিহাং লাংচ ৱাৰ্ড নম্বৰ 3। মই কি কাৰণে এইটো ৰাস্তাত আহিছোঁ, কাৰণ যোনটো PWD ৰাস্তা বনোৱা হৈছে সেইখিনি ৰাস্তা বহুত ধূলি, এতিয়া ৰাস্তা বনি আছে, কিন্তু এইখিনিত ধূলিটো কম। যদি মই সেইখিনি যায় তেতিয়াহ'লে পুৰা মানে বগা হৈ মানে গৈ পায়। সেইকাৰণে মই এই মাটিপুং ৰোড ফালে আহিলোঁ, আৰু লগত আপোনালোককো দেখাম বুলি আহিলোঁ। আৰু এইখিনিত আহিলে কি হয়, মানে ৰাস্তাত ধূলিটো কম, যাতে আপোনালোকে ধূলিৰ পৰা অলপ বাচিব পৰা যায়। কিন্তু সেইখিনিতো কি বুলি ক'ম, ৰাস্তা বনাই থকা ৰোড, কনষ্ট্ৰাকশ্যন ৰোড বুলি ক'লে আপোনালোকে চবেই জানে কেনেকুৱা অৱস্থা হ'ব পাৰে। এইটো হৈছে কি নিহাং লাংচ ৱাৰ্ড নম্বৰ 3। এই মাজত ইয়াৰ মাজত এটা কথা জনাই থওঁ, যোনটো মই ৰাস্তা গৈ আছোঁ, এই মাটিপুং ৰোড, এইটো হৈছে আমাৰ ৰেডিঅ' চেণ্টাৰ যোৱা ৰাস্তা হয়। ইয়াৰ পৰা অকণমান আকৌ যালে আপোনালোকে ৰেডিঅ' চেণ্টাৰ যোনটো আছে ডিফুৰ, ৰেডিঅ' চেণ্টাৰ যোৱা ৰাস্তাও পাব। ইয়াৰ পৰা ৰেডিঅ' চেণ্টাৰটো একেবাৰে ওচৰত, অকণমান আগত যালে দেখি পাব, তাতে ৰেডিঅ' চেণ্টাৰলৈ যোৱা এটা ৰাস্তা আছে। সেইখিনি তাৰ পৰা অকণমান যালে তেওঁলোকে ৰেডিঅ' চেণ্টাৰ পাব, কিন্তু ডিফুৰ ৰেডিঅ' চেণ্টাৰ হয়। এই পালেই মই ৰেডিঅ' চেণ্টাৰৰ কথা কৈছিলে, এয়া হৈছে তিনিআলি। তো তিনিআলিৰ পৰা যিটো ৰাইট চাইডে যায়, এই ৰাস্তাটো যালে আপোনালোকে ৰেডিঅ' চেণ্টাৰটো পাই যাব। এইখিনি এইটো ৰোডত যদি যায় তেতিয়াহ'লে ৰেডিঅ' চেণ্টাৰলৈকে গৈ পাব। আৰু মই আহিলোঁ লেফ্ট চাইডত, তাৰমানে মই গৈ আছোঁ ধনচিৰি। তো এয়া হৈছে মাটিপুং। ইয়াতে লিখা আছে কি থেংক ইউ ভিজিট এগেইন, তাৰমানে এটা গাঁও পাৰ হৈ গ'লোঁ। এইটো পুৰা গাঁও, মানে আহিলেও চিন্তা কৰাৰ কথা নাই, চাৰিওফালে গাঁৱে গাঁও আছে। কিন্তু ধানচিৰি যোনটো ৰোড, মেইন PWD ৰোড, সেইখিনিত যালে আপোনালোকে মানে অকলে যদি যায় তেতিয়াহ'লে মানে এটা এটা ফিল হয়, কাৰণ এইখিনি জংঘল পুৰা, ৰাস্তা কিনাৰে পুৰা জংঘল। কিন্তু এইটো ৰাস্তাত আহিলে এটা ভাল কি কাৰণে, মানে তো চাৰিওফালে মানে পুৰা ৰাস্তাৰ কাষে মানে পুৰা গাঁও, নতুন গাঁও। এইবোৰ কিছুমান নতুন আছে, কিছুমান পুৰণি গাঁও আছে। এইবিলাকতো পুৰণি চাগে এইবিলাক গাঁও। তো এইয়া ৰাস্তা বনি আছে, ঠিক আছে। তো ইয়াৰ ৰাস্তা চাফাই কাম চলি আছে। এইয়া ৰাস্তা ইয়াৰ পৰা বনা শুৰু। তো মই কৈছিলোঁ আপোনালোকক, যিটো ডিফুৰ পৰা ওলাই অহাৰ লগে লগে ৰাস্তাটো ভাল পাব, মাজত অকণমান বেয়া পাব, তাৰপিছত আকৌ ভাল পাব বুলি কৈছোঁ নহয়। এয়া হৈছে ভাল ৰাস্তা, ইয়াৰ পৰা পাই যাব। তাৰমানে ইয়াৰ পৰা ৰাস্তা বনি আছে, নতুনকৈ ৰাস্তা বনি আছে।
এইয়া হৈছে কি ৰাস্তা বনি আছে চাওক কিন্তু সেইফালে যোনটো PWD ৰোড হয় সেইখিনিতো এতিয়া JCB-টো খান্দি আছে ৰাস্তা ৱাইটেনিং কৰি আছে কিন্তু এইটো ৰাস্তাটো ইমান ডাঙৰ নহয় বাৰু ইয়াতো পুৰা পকা ৰাস্তা আৰম্ভ হৈ গ'ল এই পকা ৰাস্তা বনোৱাটো যদি দেখে তেতিয়াহ'লে এটা ফিল্মটো খাট্টা মিঠা এই ফিল্মটো মিষ্টাৰ স্কুলৰ মনত পৰে যিটো ৰাজপাল যাদৱ আৰু অক্ষয় কুমাৰৰ যিটো ৰোল আছিলে চিন আছিলে সেইটো বহুত ধুনীয়া চিন আছিল মিষ্টাৰ স্কুলে এইয়া চাৰিওফালে গাঁও এইবোৰতো পুৰা পুৰণি গাঁও হয় এইখিনিত কিন্তু ৰাস্তাটো পুৰা বনাই দিলে যদি মই ইমানখিনিও যদি PWD যোনটো কনষ্ট্ৰাকশ্যন ৰোডত জানো এতিয়া বহুত ধূলি খাব লগা হ'লে হয় কিন্তু এইখিনিত আহি অকণমান ধূলিৰ পৰা মানে বাচিব পাৰিলোঁ আৰু ধূলিটো নাই এটলিষ্ট এইটো নতুন ৰাস্তা হৈ গ'ল ভাল ৰাস্তা গাঁৱৰ ৰাস্তা এই ভাই নোচোৱাকৈ तो आज से संडे तो संडे को ये कुर्बान थी संडे को मैं निकला हूँ धनसरी की तरफ माटीपुंग होके और ये जो रोड में जा रहा हूँ ये है माटीपुंग रोड अगर आप लोग किसी दिन आने से देखिएगा ये वीडियो पूरा का पूरा मैं पूरा दिखाऊंगा आप लोगों को धनसरी तक जाने का जो ये रोड है मेन रोड तो उस तरफ में रह गया जो PWD रोड है तो अभी कंस्ट्रक्शन हो रहा है वो 2 लेन होगा वो रोड कंस्ट्रक्शन में है बहुत धुला है तो इसलिए मैं आज माटीपुंग की तरफ आया हूँ तो साथ में आप लोगों को भी दिखाने के लिए ये जो माटीपुंग वाला रोड है तो इस तरह में थोड़ा मतलब रास्ता जो है वो नया बना दिया है तो इसीलिए थोड़ा अच्छा है पहले तो इस तरह भी रास्ता खराब था तो अभी नया सा बनाया है ला 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 সৰু স্পীড ব্ৰেকাৰ আয়ো লক্ষীমন মন্দিৰ আছে এটা ইয়াত তো এইটো ৰাস্তাত মানে পুৰা গাঁৱে গাঁও পুৰা গাঁও হৈ গ'ল এইটো ৰাস্তা গাঁৱৰ নামবোৰ দিয়া আছে ইয়াত আয়ো নিহাং বিহু এইকেইদিন পুৰা চৰ্দি মোৰ ইয়াতে এটা স্পীড ব্ৰেকাৰ বহুত আছে কিন্তু কাৰণ গাঁও এৰিয়া সৰু ল'ৰা ছোৱালীবোৰ আহি আছে তো ৰাস্তাটো ভাল হৈ গ'ল আৰু দিনে দিনে মানে এইখিনি মানে সৰু গাঁও নতুন গাঁও খুলি আছে নতুন গাঁও হৈ আছে এইখিনিত যদি আপোনালোকে ধনচিৰি আহে বা যায় তেতিয়াহ'লে এইটো ৰাস্তাটো হাতোৱে অলপ সুবিধা হ'ব ইমানলৈকেতো গাড়ী লৈ আহিব পৰা যায় কাৰণ এইখিনিতো ৰাস্তা আৰু পুৰা চাৰিওফালে গাঁও কিন্তু মেইন ৰোড এইফালে যদি যায় তেতিয়াহ'লে মানে পুৰা শুনশান আৰু গাঁৱে নাই পুৰা জংঘল মাজত যাব লাগিব কিন্তু এইফালে আহিলে আপোনালোকে পুৰা গাঁও পাব এইখিনি আৰু দিনক দিনে মানুহ বাঢ়ি আছে গাঁও বাঢ়ি আছে নতুন গাঁও খুলি আছে তো ভাল কথা গাঁও যদি থাকে তাহলে ভাল লাগে এইবোৰতো নতুন গাঁও চাগে বহুত পুৰণি গাঁও আছে
সৰু সৰু স্পীড ব্ৰেকাৰ দিয়া হৈছে ইয়াতে। এইখিনি ৰাস্তাত দিয়া ৰাস্তাটো নাই আৰু শেষ। গোটেইখিনি ৰাস্তা বনাই দিয়া হৈছে ধুনীয়াকে। চাই লওক আপোনালোকে ৰাস্তাটো, পুৰা মই ৰাস্তা গোটেইখিনি ৰাস্তাটো মই দেখাই আছোঁ, আপোনালোকে চাই ল'ব। এয়া হৈছে মাটিপুঙৰ পৰা ধানচিৰিলৈকে যোৱা ৰাস্তা, যিটো নেকি ডিপু মেইন বজাৰৰ পৰা হৈ আহে। ৰাস্তা ইমান ধুনীয়া নতুনকৈ বনাই দিছে, একেবাৰে প্ৰব্লেমেই নাই। আৰু এই যে ৰাস্তা আছে ইয়াৰ কিনাৰে কিনাৰে পুৰা গাঁও, এইফালেও গাঁও এইফালেও গাঁও, পুৰা গাঁও আছে, একো চিন্তাই নাই। যদি কিবা এটা প্ৰব্লেম হয় তেতিয়াহ'লে গাঁও মানুহ মাতিব পৰা যায়, বা ৰাতি আহিলেও ইমান প্ৰব্লেম নহ'ব চাগে মোৰ মতে। ইয়াৰ পৰাতো ব্লক ৰাস্তা আহি পালে, তালৈকে একদম মতলব আৰু কাটৰেদি পকা ৰাস্তা বনাই দিয়া হৈছে, আৰু এইখিনি দিছে ব্লক। ব্লক ৰোড পুৰণি গাঁও চাগে, নাজানো কেতিয়াবা হেৰি হৈছে। পুৰা চৰ্দি তাৰমানে মোৰ। ইয়াৰ গাঁৱৰ মানুহে খেতি বাতি কৰে, এইখিনিত কিছুমানে ধান চাগে, ধান খেতি হ'ব। আৰু এইখিনি দেখিছিলোঁ মই ঝাৰু, কিছুমানে ঝাৰু লগাইছে, ঝাৰু খেতি কৰা হয় এইখিনিত, যিটো আমি অসমীয়াত ফুল ঝাৰু বুলি কওঁ। এইখিনিত আছে সিহঁতৰ বাগান, তাৰপিছতে বেম্বু আছে, তামোল আছে, এইখিনিত কলগছ আছে, কল বাগান আছে। সৰু সৰু পোৱালিবিলাক যদি কেমেৰাটো দেখে নহয়, বহুত মানে সিহঁতৰ ফূৰ্তি। কেমেৰা দেখিলে সৰু সৰু ল'ৰা ছোৱালী বহুত ফূৰ্তি হয়, কাৰণ আজিকালি সকলোৱে মোবাইল চাইতো গম পায় ব্লগিং কি বস্তু হয়, আৰু যিটো মানে মানুহে যে ব্লগ বনায়, ভিডিঅ'বোৰ বনায়, এইখিনি চাই সকলোৱে চিনি পায়। তো গাড়ীটো আৰামছে আহিব পৰা যায়, ফ'ৰ হুইলাৰ দি যদি আহে এইবোৰ ৰাস্তাটো ফ'ৰ হুইলাৰ দি আৰামছে আহিব পৰা যায়। এইয়া মালাৰাও এটা ওলালে বা এইটো গাঁৱৰে হ'ব, আৰু এইপিনে ৰাবাৰ বাগান, পুৰা ৰাবাৰ খেতি। এইখিনি চাৰিওফালে পুৰা লেফ্ট এণ্ড ৰাইট, এই চাব আপোনালোকে ৰাবাৰ পাৰ হয় নাজানো। পুৰা ৰাবাৰৰ খেতি। এইখিনি ব্লক ৰাস্তা চাব, ৰাস্তাটো বেয়া নায়েই, ৰাস্তা পুৰা ঠিক হৈয়ে গ'ল, এইখিনি ৰাস্তা পুৰা বনাই দিলোঁ। আৰু ইয়াৰ পৰা চাব যে পাকা ৰাস্তা ধুনীয়াকৈ বনাই দিছে, এইটো চাওক, পুৰা কলা কলা, মানে কি নতুন ৰাস্তা। চাবচোন কি ৰাস্তা ধুনীয়া বনাই দিলে, এইটো চাওক, দোস্তি ইমান ৰাস্তা ধুনীয়াকৈ বনাই দিলে। এইটো ৰাস্তাটো চাই লওকচোন, কিমান ধুনীয়া ৰাস্তা, নতুন ৰাস্তা, পুৰা পকা ৰাস্তা, কলা। আৰু এইখিনি ঝাৰু খেতি, ঝাৰু খেতি কৰা হয়। ইয়াত যিবিলাক লোকেল মানুহ আছে ওচৰে পাজৰে, সিহঁতে মানে ঝাৰু খেতি কৰে। এইখিনিত আছে ঝাৰু, আদা, এইবোৰ খেতি আছে এইখিনিত।
তাৰমানে এইটো যোনটো হেৰি হয় এইটো আমাৰ ধনচিৰি কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে এয়া ধনচিৰি সমষ্টি হয় এইটো মানে বহুত মানুহ বাঢ়িলে এইখিনি মই আহিছোঁ মোৰ পিছফালে গাড়ী এটা আহি আছে ডাঙৰ গাড়ী এটা কোন হয় বা অলপচোন যাই চাওঁ আহি আছে অটো আহি আছে বাইক আহি আছে স্কুটি আহি আছে এইখিনিত অহা যোৱাৰ কাৰণে এইটো পুৰা সুবিধা হৈ গ'ল কি ধুনীয়া ৰাস্তা হোৱা ইমান ধুনীয়া ৰাস্তা এইখিনি মানে জংঘল অকমান আছে কিন্তু জংঘল অলপ পৰা চাৰিওফালে গাঁৱে গাঁও ইমান হেৰি জংঘল নহয় কিন্তু কথা এটা ইয়াৰ পৰা চিধা গৈ 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 কি হ'ব অকমান এতিয়া আগত যোৱাৰ পিছতে এই পকা ৰাস্তাটো চিধা গুচি যাব কিন্তু মই যে গৈ আছিলোঁ ধনচিৰি সেইটো বেলেগ চাইডত গুচি যাব চিধা ৰাস্তা যোনটো পকা ৰাস্তা বনাইছে ক'তলৈকে বনাইছে এইটো মই নাজানো কেতিয়াবা আপোনালোকক দেখাম এইটো ৰাস্তা ক'তলৈকে গৈছে কিন্তু আজিতো সময় নাই মই এতিয়া ৰাস্তাটো বেলেগ চাইডত গুচি যাম যিটো চিধা ৰাস্তা যালে এইটো কোনফালে যাব নাজানো কিন্তু মই যাম এতিয়া এইখিনিত ৰাইট চাইড এইখিনি প'ষ্ট আনিছে কিহৰ প'ষ্ট ইলেক্ট্ৰিক প'ষ্ট সেইফালে বা কি আছে নাজানো এবাৰো যোৱা নাই কিন্তু মই ৰাইট চাইডত সোমাই গ'লোঁ নেকি ধনচিৰি যোৱা ৰাস্তা চিধাকৈ মই এতিয়া দন্দলি পাম আকৌ ৰাস্তাটো বেয়া এই ৰাস্তাৰ অৱস্থা বৰষুণ যেতিয়া পৰে কিন্তু এইবিলাক ৰাস্তাটো আহিবলৈ বহুত কষ্ট বোলে বহুত পিছল হয় এদিন আহিছিলোঁ বৰষুণ ছিজনত এনেকৈ পিছল তাৰমানে অলপ প্ৰব্লেম হয় ইমানো নহয় আহিব পাৰি কিন্তু মানে বহুত গাড়ী আহে ন সেইকাৰণে মানে পিছল হৈ যায় ফালেদি যাম এই ৰাস্তাবোৰ অকণমান বেয়া ইয়াত যোনটো গাড়ী গৈছে মোৰ আগে আগে বহুতে ইয়াত থকা মানুহবিলাকে চাৰ্জ যায় তাৰমানে খ্ৰীষ্টানটো বেছি চাগে নাজানো একজেক্ট ক'ব নোৱাৰোঁ কিন্তু এইখিনি এৰিয়াত বহুতে চাৰ্জত যায় একজেক্ট নম্বৰ ক'ব নোৱাৰোঁ কোন বেছি আছে এইখিনি এৰিয়াত চাব যোনটো মেইন ৰাস্তা আছিলে সেয়া বহুত ভাল ধুনীয়া ৰাস্তা সেইখিনিত গুচি যায় কিন্তু মই ৰাইট চাইডত সোমাই আহিলোঁ যিটো নেকি এইটো ৰাস্তা যাব আপোনাৰ ধনচিৰিলৈকে দলদলি হৈ চিধা যাব বহুত ধূলি 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 বালু আছে ৰাস্তাত এই বালু থাকিলে কি হয় যদি স্পীডকৈ যোৱা হয় কেতিয়াবা যদি ব্ৰেক যদি মাৰা হয় তেতিয়াহ'লে কি হয় মানে শ্লিপ খাই যায় শ্লিপ খালে কি হৈ যায় পৰি যায় এয়া সেইকাৰণে লাহে লাহে যোৱাটো বেটাৰ হ'ব এইখানে বহুত ধূলি ধূলি নহয় এই ৰাস্তাত বহুত বালু আছে এইয়া বাৰী এটা আহি আছে
গাড়ী আহিলে অলপমান ভিৰ হয় আৰু চাব কি ধুনীয়া গাঁও ইয়াৰ স্কুল এখন আছে আৰু ইয়াত এটা প্লেগ্ৰাউণ্ডো পাব প্লেগ্ৰাউণ্ড আছে ইয়াত ধুনীয়া এইবোৰ গাঁওটো ক'তলৈকে যায় কোনটো কি গাঁও হয় নাজানো ক'তলৈকে ওলাই যায় ক'ব নোৱাৰোঁ মই যোৱা নাই এইবোৰত চাব এই এখানে ভালো ভালো হ্যালো hey Nia ang tu thon tu thang sai tu ke ta tu thi tan nai nang ro puli jadu terung kan orang sama salah nabe lama karya sih uge अरे यार देखिए मैं अभी पहुंच गया हूँ दलदली এতিয়া অকণমান গালে আপোনালোকে জানে চাগে দলদলি গাঁও যদি ধনচিৰি এৰিয়াত পৰে ইয়াত দলদলি গাঁও আহি পালোঁ অকণমান আগত যালে পাব এইটো পাহাৰটোৱে তো এয়া হৈছে দলদলি এৰিয়া তো এতিয়া ইয়াৰ পৰা কি কৰোঁ ৰাইট চাইড যালে দলদলি গাঁও কিন্তু মই যদি লেফ্ট চাইড যাওঁ এইফালে হৈছে ধনচিৰি উঠোৰে বাবা লাষ্ট টাইম মই আহিছিলোঁ ইয়াত এটা মিটিং হৈছিলে লেফ্ট চাইডে চিধা যালে আপোনালোকে দলদলি ৰেলৱে ষ্টেচন পাব কিন্তু এইখিনি যালেতো চিধা ধনচিৰি আৰু মইতো যাব লাগে ধনচিৰি তো সেইকাৰণে মই এইফালে আহি গ'লোঁ অলপচোন চাওঁ निकलता है रे इधर अरे क्या हुआ तो बजा का दलदली di Masarau nih hai era di masa nolai doldoli kothal bari ode gini gini nolai do ode kesa sekarang tangdu tiga nung lining doldoli apa ini adibasi nolai memang yo देखिए यहाँ पर जो है रास्ता थोड़ा खराब है बारिश के मौसम में अगर आए तो ये जो रास्ता जो है बहुत मतलब हालत खराब हो जाता है দেখি পাইছে আপোনালোকে যদি বৰষুণ পৰে তো এইবোৰ ৰাস্তাটো কি কৰিব বহুত মানে বোকা একেবাৰে বোকা হৈ যায় মানে ৰাস্তাটো একেবাৰে প্লেন নহয় যে আৰু মাটিৰ ৰাস্তা তো সেইকাৰণে বহুত বোকা হৈ যায় তো সেইখিনিৰ পৰা বিয়া ৰাস্তাৰ পৰা ওলাই আহিলোঁ এতিয়া আকৌ ঐ মাই গড এইখিনি সোমাই গ'লোঁ তো সোমাই মই এতিয়া বৰ্তমান দলদলি আদিবাসী এৰিয়াত আহি পালোঁ
এইখিনিৰ পৰা যাব লাগিব। তো ইয়াৰ পৰা আকৌ ৰাস্তাটো ভাল, পুৰা ভাল ইয়াৰ পৰা এই আধালৈকে 2 কিলোমিটাৰমান হ'ব চাগে। অলপ দেখাম আপোনালোকে চাই থাকিব। এইটো দলদলি এৰিয়া, এইখিনিতো ৰাস্তা বহুত ভাল। ইয়াতে স্পীড ব্ৰেকাৰ এটা আছে। আমাৰ ইয়াত এটা স্কুল আছিলে, এইটো স্কুল উঠাই দিলে চাগে। সেইখিনিত অহা যোৱাৰ কাৰণে এইটো পুৰা সুবিধা হৈ গ'ল। অতি ধুনীয়া ৰাস্তা হোৱা। ইমান ধুনীয়া ৰাস্তা। এইখিনি মানে জংঘল অকণমান আছে, কিন্তু জংঘল অলপ পৰা চাৰিওফালে গাঁৱে গাঁও, ইমান হেৰি জংঘল নহয় এইখিনি। কিন্তু কথা এটা, ইয়াৰ পৰা চিধা গৈ 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 কি হ'ব, অকণমান এতিয়া আগত যোৱাৰ পিছতে এই পকা ৰাস্তাটো চিধা গুচি যাব। কিন্তু মই যে গৈ আছিলোঁ ধনচিৰি, সেইটো বেলেগ চাইডত গুচি যাব। চিধা ৰাস্তা যোনটো পকা ৰাস্তা বনাইছে, ক'তলৈকে বনাইছে এইটো মই নাজানো। কেতিয়াবা আপোনালোকক দেখাম এইটো ৰাস্তা ক'তলৈকে গৈছে, কিন্তু আজিতো সময় নাই। সময় এতিয়া ৰাস্তাটো বেলেগ চাইডত গুচি যাম। যিটো চিধা ৰাস্তা যালে এইটো কোনফালে যাব নাজানো, কিন্তু মই যাম এতিয়া এইখিনিত ৰাইট চাইড। এইখিনি প'ষ্ট আনিছে, কিহৰ প'ষ্ট? ইলেক্ট্ৰিক প'ষ্ট। সেইফালে বা কি আছে নাজানো, এবাৰো যোৱা নাই। কিন্তু মই ৰাইট চাইডত সোমাই গ'লোঁ নেকি ধনচিৰি যোৱা ৰাস্তা। তো চিধাকৈ মই এতিয়া দন্দলি পাম। আকৌ ৰাস্তাটো বেয়া, এই ৰাস্তাৰ অৱস্থা। বৰষুণ যেতিয়া পৰে কিন্তু এইবিলাক ৰাস্তাটো আহিবলৈ বহুত কষ্ট, কিন্তু বহুত পিছল হয়। এদিন আহিছিলোঁ বৰষুণ ছিজনত, এনেকৈ পিছল, তাৰমানে অলপ প্ৰব্লেম হয়। ইমানো নহয়, আহিব পাৰি, কিন্তু মানে বহুত গাড়ী আহে ন, তো সেইকাৰণে মানে পিছল হৈ যায়। এইফালেদি যাম, এই ৰাস্তাবোৰ অকণমান বেয়া ইয়াত। যোনটো গাড়ী গৈছে মোৰ আগে আগে, বহুতে ইয়াত থকা মানুহবিলাকে চাৰ্জ যায়। তাৰমানে খ্ৰীষ্টানটো বেছি চাগে, নাজানো, একজেক্ট ক'ব নোৱাৰোঁ। কিন্তু এইখিনি এৰিয়াত বহুতে চাৰ্জত যায়। একজেক্ট নম্বৰ ক'ব নোৱাৰোঁ কোন বেছি আছে এইখিনি এৰিয়াত। চাব, যোনটো মেইন ৰাস্তা আছিলে সেয়া বহুত ভাল ধুনীয়া ৰাস্তা, সেইখিনিত গুচি যায়। কিন্তু মই ৰাইট চাইডত সোমাই আহিলোঁ, যিটো নেকি এইটো ৰাস্তা যাব আপোনাৰ ধনচিৰিলৈকে, দলদলি হৈ চিধা যাব। বহুত ধূলি 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 বালু আছে ৰাস্তাত। এই বালু থাকিলে কি হয়, যদি স্পীডকৈ যোৱা হয়, কেতিয়াবা যদি ব্ৰেক যদি মাৰা হয়, তেতিয়াহ'লে কি হয়, মানে শ্লিপ খাই যায়। শ্লিপ খালে কি হৈ যায়, পৰি যায়। তো এয়া সেইকাৰণে লাহে লাহে যোৱাটোৱে বেটাৰ হ'ব। এখানে বহুত ধূলি ধূলি নহয়, এই ৰাস্তাত বহুত বালু আছে। এইয়া গাড়ী এটা আহি আছে।
এই গাড়ী আহিলে অলপমান ভিৰ হয় আৰু চাব কি ধুনীয়া গাঁও ইয়াৰ স্কুল এখন আছে আৰু ইয়াত এটা প্লেগ্ৰাউণ্ডো পাব প্লেগ্ৰাউণ্ড আছে ইয়াত ধুনীয়া গাঁওটো ক'তলৈকে যায় কোনটো কি গাঁও হয় নাজানো ক'তলৈকে ওলাই গা ক'ব নোৱাৰোঁ মই যোৱা নাই এইবোৰত চাব ভালো ভালো halo hey Nia ang duduk thang sai tuge ta tu thi kan nai nang ro puli jadu korong ha kan orang sama salah na deh lama karya sih uge अरे यार देखिए मैं अभी पहुंच गया हूँ दलदली এতিয়া অকমান গালে আপোনালোকে জানে চাগে দলদলি গাঁও যদি ধনচিৰি এৰিয়াত পৰে ইয়াত দলদলি গাঁও আহি পালোঁ অকমান আগত যালে পাব এই পাহাৰটোৱে তো এইয়া হৈছে দলদলি এৰিয়া তো এতিয়া ইয়াৰ পৰা কি কৰোঁ ৰাইট চাইড যালে দলদলি গাঁও কিন্তু মই যদি লেফ্ট চাইড যাওঁ এইফালে হৈছে ধনচিৰি উঠৰে বাবা লাষ্ট টাইম মই আহিছিলোঁ ইয়াত এটা মিটিং হৈছিলে লেফ্ট চাইডে চিধা যালে আপোনালোকে দলদলি ৰেলৱে ষ্টেচন পাব কিন্তু এইখিনি যালেতো চিধা ধনচিৰি আৰু মইতো যাব লাগে ধনচিৰি তো সেইকাৰণে মই এইফালে আহি গ'লোঁ অলপচোন চাওঁ निकलता है रे इधर अरे क्या हुआ bocah ka dol-doli di Masarau nih hai era di masa nolai dol-doli kothal bari ada gini nolai dok ada kisah sekarang tangguh tiga nungli nih dol-doli apa ini Adibasi nolai memang yo देखिए यहाँ पर जो है रास्ता थोड़ा खराब है बारिश के मौसम में अगर आए तो ये जो रास्ता जो है बहुत मतलब हालत खराब हो जाता है দেখি পাইছে আপোনালোকে যদি বৰষুণ পৰে তো এইবোৰ ৰাস্তাটো কি কৰিব বহুত মানে বোকা একেবাৰে বোকা হৈ যায় মানে ৰাস্তাটো একেবাৰে প্লেন নহয় যে আৰু মাটিৰ ৰাস্তা তো সেইকাৰণে বহুত বোকা হৈ যায় তো এইখিনিৰ পৰা বেয়া ৰাস্তাৰ পৰা ওলাই আহিলোঁ এতিয়া আকৌ ঐ মাই গড এইখিনি সোমাই গ'লোঁ তো সোমাই মই এতিয়া বৰ্তমান দলদলি আদিবাসী এৰিয়াত আহি পালোঁ এইখিনিৰ পৰা যাব লাগিব
ইয়াৰ পৰা আকৌ ৰাস্তাটো ভাল, পুৰা ভাল ইয়াৰ পৰা এই আধালৈকে 2 কিলোমিটাৰমান হ'ব চাগে। অলপ দেখাম আপোনালোকে চাই থাকিব। এইটো দলদলি এৰিয়া, এইখিনিতো ৰাস্তা বহুত ভাল। ইয়াতে স্পীড ব্ৰেকাৰ এটা আছে। আমাৰ ইয়াত এটা স্কুল আছিলে, স্কুলটো উঠাই দিলে চাগে। এইখিনিৰ পৰা ৰাস্তাটো আকৌ বেয়া, পুৰা পাথৰ ওলাই গ'ল ইয়াত। তাৰমানে এইবোৰ ৰাস্তা আগত পকা ৰাস্তা আছিলে, কিন্তু বছৰত আছিলে পকা ৰাস্তা নাজানো, মই কি জানো ইমান মানে পাথৰ সৰু সৰু ওলাই কিনে চেণ্ট্ৰেবল ঢালিছিলে নে পকা ৰাস্তা আছিলে নাজানো। ইমান সৰু সৰু পাথৰ, পকা ৰাস্তাটো নাই চাগে, চেণ্ট্ৰেবল ঢালিছিলে চাগে নে কি বা, নে আগত পকা ৰাস্তা আছিলে পৰা এইখিনিত সৰু সৰু পাথৰৰ পৰা ওলাই গৈছে। এটা মন্দিৰ আছে, প্ৰভু এই চাবচোন ৰাস্তাটো একেবাৰে মানে সৰু সৰু পাথৰ এইবিলাক ওলাই মানে একেবাৰে ধৰ 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 ক'ব নালাগে আৰু। এই ৰাস্তা এইখিনি পুৰা পাত জ্বলাই দিয়া হৈছে, চেগুন বাগান। এই প্ৰভু, সৰু সৰু একেবাৰে পাথৰে পাথৰ। এইয়া ডাঙৰ গাড়ী এটা আহি আছে নহয়, আহিব ড্ৰেছ পুৰা একেবাৰে এইখিনি চাব, চেণ্ট্ৰেবল ঢালিছিলে চাগে আগতে, সৰু সৰু পাথৰ একেবাৰে ওলাই গ'ল এইখিনিত, এইখিনি চেণ্ট্ৰেবলে দিছিলে। আৰু এটা আহি আছে, এই মুখে পাৰ হ'ব দিছে, গাড়ীটো ৰখি দিছে, ৰাস্তাটো সৰু। Hurry, hurry, hurry. Didi, hurry. Oh ya. Itu sabo. Hai 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 hai. Dhar 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 dhar. Dhar 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 dhar. আৰু এটা জেগাত ঝামেলা, এইখিনি জেগাত ৰাস্তাটো বেয়া। চাব তো এইখিনিত, তো ইয়াৰ পৰা এটা গৈছে চিধা এইখিনি হাবজান যায় বুলি কৈছে। আজিলৈকে গৈ পোৱা নাই মই হাবজান গাঁও, কেতিয়াবা দেখাম আপোনালোকক হাবজান। Yeah, hello. এইখিনিত আকৌ ৰাস্তাটো বেয়া, এইখিনি ৰাস্তাৰ এইটো বহুত ডাউন, লাহেকে
লাহেকে লাহেকে লাহেকে লাহেকে লাহেকে লাহেকে এতিয়া আকৌ চিধা ইয়াতো অকণমান দিয়া এই চিধাকে যাব পাৰি আৰু আমি এইটোৱে হৈছে আমাৰ মাটিপুং হৈ যোনটো আহে ধানচিৰিলৈকে এইটোৱে ৰাস্তা এতিয়া মই ধানচিৰিৰ কাষত আহি পালোৱেই অকণমান যাব তেৰা নাগাচাং বুলি এটা গাঁও আছে এইটো ক্ৰছ কৰি কৰাৰ লগে লগে মই ধানচিৰিত সোমাই যাম বলক অলপমান স্পীডকে যাওঁ মই আহি পালোৱেই ওচৰে পাজৰে আহি পাই গ'ল এই হ'বলৈ বাবা মন্দিৰ আছে কিছুমান জেগাত ইফালে চাৰ্চো আছে মন্দিৰো আছে ইয়াত আছে এটা চাৰ্চ ডাঙৰ এটা চাৰ্চ আছে ইয়াত যিসকলে চাৰ্চত যায় সিহঁতে চাৰ্চত যায় যিসকলে মন্দিৰ যায় সিহঁতে মন্দিৰ যায় তাৰমানে ইয়াতে আছে মিক্স ধুনীয়া ধুনীয়া ইয়াৰ গাভৰুবোৰ ওলাই আহিছে এইয়া নাগাচাং এয়া হৈছে নাগাচাং এৰিয়া এইটো নাগাচাং বুলি ক'লে মানে আদিবাসী গাঁও কিছুমান চিনাকি আছে কোনফালে মই নাজানো ঘৰটো কোনফালে মই নাজানো কিন্তু চিনি পাওঁ মই ইয়াত এক দুজন আকৌ কি মেচিন ইলেক্ট্রিক পোস্ট ইয়াত ইলেক্ট্রিক পোস্ট খান্দি আছে গাঁত খান্দি আছে য'ত চলো এয়া হৈছে নাগাচাং গাঁও তো ইয়াত মানে কি ইলেক্ট্ৰিচিটিৰ কাৰণে ইলেক্ট্ৰিচিটি ছাপ্লাইৰ কাৰণে কিছুমান মানে পষ্ট লগাই আছে ইয়াত মাটি খান্দি আছে তাৰপিছত লগতে পষ্ট লগাই আছে তো মই ধনচিৰি পামেই আৰু অকণমান আগত যালে ধনচিৰিটো পামেই তো এয়াই হৈছে কি ৰাস্তা ইয়াত মানে অলপমান বালু ৰাস্তা একেবাৰে অলপ যদি স্পীডত যদি যায় তেতিয়াতো পৰি যোৱাৰ চান্সেছটো অলপ বেছি আকৌ এইকেইদিন অটো আহি আছে তো মই অলপ ক্লিয়াৰ ফালে দেখিছোঁ বল ঘৰেদি গুচি যাওঁ
এইবোৰ ইন ফিউচাৰত পকা ৰাস্তা হ'বনে নাই যদি কোনোবাই যদি বনাই দিয়ে তেতিয়াহ'লে পকা ৰাস্তা হ'ব এয়া পকা ৰাস্তা কোনে বনাব যিজনে ইলেক্টেড মেম্বাৰ আমাৰ যোনটো সমষ্টি 19 সমষ্টি 19 কনষ্টিটুৱেঞ্চিৰ যিজন বা যিগৰাকী EM হয় মেম্বাৰ অফ এক্সিকিউটিভ মেম্বাৰ হয় কাউন্সিলৰ তেখেতেহে বনাব পাৰিব নহ'লে আমাৰ অট'নমাছ কাউন্সিলৰ CEM যিজনে হ'ব যিজনে হয় তেখেতেহে এইবোৰ ৰাস্তাটো বনাই দিব পাৰিব এনে গাঁৱলীয়া মানুহে বা গাঁৱৰ মানুহে পকা ৰাস্তা বনাই দিব এইটোতো পচিবল নহয় কোনেও বনাব নোৱাৰে তো এইবোৰ চৰকাৰে যদি বনাই দিয়ে তেতিয়াহ'লে এইবোৰ মানে পকা ৰাস্তা হোৱাৰ এটা চান্সেছ আছে এইবোৰ গাঁও এতিয়া মানে নতুন গাঁও নহয় এইবিলাক বহুত পুৰণি গাঁও সেইকাৰণে মানে পকা ৰাস্তা হোৱাটো মানে ভাল হ'ব লাগে আজিকালি দিনৰ ৰাস্তা পদূলি যদি ভাল নহয় কমিউনিকেশ্যন মানে অহা যোৱাৰ কাৰণে যদি ৰাস্তা ঠিক নহয় তেতিয়াহ'লে মানুহে বহুত কষ্ট পায় सेम कंडीशन आमार जी मेन रोड जी PWD रोड धनसिरी टू डिपू टू धनसिरी जो जी रास्ता आसे मेन रोड এইখিনি রাস্তা ইমান বেয়া এতিয়াও বেয়া বনাই আছেহে ইমান বছৰৰ পৰা ৰাস্তাটো বেয়া তো মানে ডিপু যাম বুলি ক'লে ইমান কষ্ট বহুত প্ৰব্লেম হয় সেইকাৰণে কমিউনিকেশ্যনে এটা গেপ এটা হৈ যায় তো এতিয়া বনাই আছে বাৰু কিমান বা কমপ্লিট হয় নাজানো এতিয়ালৈকেতো কমপ্লিট হোৱা নাই বনাইহে আছে কিন্তু মাটি খেৰ খান্দিহে আছে এতিয়ালৈকে এতিয়া হেৰি হ'ব নাজানে আৰু কিছুমান জেগাত সৰু সৰু বৰ্ডাৰ ৱাল দিলে এয়া হৈছে তুলাৰাম সেনাপতি কলেজ যেটো আমাৰ ধনচিৰিৰ এটা কলেজ আছে তুলাৰাম সেনাপতি কলেজ মই ধনচিৰিত আহি পালোৱেই ওচৰত একেবাৰে এইটো ধনচিৰি এৰিয়াই হয় কিন্তু মেইন মাৰ্কেটলৈকে অলপমান লাগিব তাহলে মেইন মার্কেটটি পাই যাব यार তাৰপিছত ইয়াত এনেকুৱা টাৰ্ণিং এটা আছে খতৰনাক টাৰ্ণিং এই পহাটো অলপ কাটি দিব লাগিছে তো পুৰা টাৰ্ণিং মাৰিব লাগে যদি স্লপিং কাটি দিয়া হয় তেতিয়া ভাল হ'লে ইয়াৰ পৰা আহি এই ৰেলৱেৰ এখন গেট আছে এই গেটটো পাৰ হ'ব লাগিব মানে ধনচিৰি সোমালো আৰু
মই ধনচিৰিতে সোমালো আৰু যিটো PWD ৰোড আছিল সেইটো যে গাড়ী যে গৈ আছে আপোনালোকে দেখিছে সেইখিনিত হয় PWD ৰোড সেইটো মই সদায় আপোনালোকে ভিডিঅ'ত দেখাই থাকোঁ তো মই আজি মাটিপুং হৈ আহিছোঁ মাটিপুং এয়া হৈছে PWD ৰোড থেংক ইউ জুথা ভিজিট এগেইন এয়া হৈছে PWD ৰোড যিটো কনষ্ট্ৰাকশ্যনত এতিয়া চাব বহুত ধূলি সেইকাৰণে মই অহা নাছিলোঁ মই আহিছিলোঁ বেলেগ ৰাস্তাত এইটো মাটিপুং আহিলে ইয়াতে পাব আৰু ইয়াত পুলিচৰ এটা চেক গেট আছে চেক পোষ্ট চিনাকি এজন আছিলে যে ইয়াত ৰাস্তা বনাই থকাৰ কাৰণে পানী দিয়া হৈছে তাৰ ৰাস্তাটো একেবাৰে বিয়া কৰি দিলে দেই তো ৰাস্তা ডাঙৰ হৈ গ'ল এয়া হৈছে কি PWD ৰোড যিটো ধনচিৰিৰ মেইন ৰোড এয়া চাব কিনাৰে কিনাৰে যিবোৰ আছিলে গছ এইবিলাক কাটি দিয়া হৈছে বহল কৰি আছে কমপ্লিটলি হোৱা নাই কিন্তু হৈ আছে পুৰা মানে বনাই আছে অকণমান আগবাঢ়ি আহিছে তাৰমানে ৰাস্তা যিটো কনষ্ট্ৰাকশ্যন হৈ আছিলে অলপ চিধাকৈ গুচি যাওঁ ৰাস্তাটো বহল হৈ গ'ল বহুত ডাঙৰ হৈ গ'ল ইয়াত চলো চাই যাওঁ পুৰা ধনচিৰি হৈ ওলাই যাওঁ ইয়াৰ পৰা ডাঙৰ ডাম্পাৰ এখন এয়া হৈছে ধনচিৰি বজাৰ এইখিনি অকণমান ৰখি লওঁ